অসম এই চিৰবিনন্দীয়া অসমৰ তাহানিৰ সেই প্ৰাগজ্যোতিষপুৰৰ পৰা এটা দীঘল বাটেৰে আহি আজি অসম হ'ল। অসমৰ মেৰুদণ্ড স্বৰূপ তথা ভাৰতৰ একমাত্ৰ পুৰুষ নদী এই ব্ৰহ্মপুত্ৰ নিৰৱধিৰভাৱে বৈ গৈছে অসমৰ মাজেৰে। আৰু এই ব্ৰহ্মপুত্ৰৰ পাৰতে গঢ় লৈ উঠিছে অসমৰ বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠী আৰু অসমৰ সভ্যতা সংস্কৃতি। বিভিন্ন খিলঞ্জীয়া জাতি উপজাতিসমূহৰ ভিতৰত নিজৰ পুৰণি সক্ৰিয়তাই অসমত গঢ় লৈ উঠিছিল আৰু এটা ইছলাম সম্প্ৰদায়ৰ খিলঞ্জীয়া জনগোষ্ঠী নাম হ'ল দেশী মুছলমান। কেইবাশ শতিকাৰ পূৰ্বে অসমৰ ঘাইকৈ পশ্চিম প্ৰান্তত গঢ় লৈ উঠা এই দেশী মুছলমান সম্প্ৰদায়টো বিশেষকৈ হিন্দুৰ পৰা ধৰ্মান্তৰ হৈ ইছলামক গ্ৰহণ কৰিছে বুলি বিভিন্ন তথ্যত পোৱা যায়। প্ৰায় 14 লাখৰো অধিক জনসংখ্যাৰ এই খিলঞ্জীয়া জনগোষ্ঠীটোৱে যদিও মুছলমান কিন্তু সামাজিক ৰীতি নীতি আচাৰ ব্যৱহাৰ প্ৰায়বোৰ হিন্দুৰ দৰে। এই দেশী জনগোষ্ঠীটোৱে যিকোনো ক্ষেত্ৰতে মূল ভাষা হিচাপে ব্যৱহাৰ কৰে অসমীয়া ভাষাকে। ইছলাম ধৰ্মাৱলম্বী হোৱাৰ বাবে তেওঁলোকে ৰোজাও ৰাখে, ঈদো পালন কৰে, নামাজো পঢ়ে, জিকিৰ আৰু জাৰি গীতো গায়। কিন্তু জনগোষ্ঠীটোৱে হিন্দুৰ দৰে ধুতিও পিন্ধে, মহিলাসকলে ৰঙা পাৰি দিয়া শাৰীও পিন্ধে। আনহাতে ৰামায়ণৰ লগত সামঞ্জস্য থকা কুশান গীতৰ তালে তালে জনগোষ্ঠীটোৰ পুৰুষ মহিলাসকলে একেলগে নৃত্যও কৰে। ধৰ্মটোক বাদ দি তেওঁলোকৰ প্ৰায়বোৰ ৰীতি নীতি স্থানীয় ৰাজবংশীসকলৰ সৈতে মিল থকা দেখা যায়। কিন্তু বৰ্তমান সময়ত সন্দেহজনক বহিৰাগত মুছলমানৰ হেঁচাত তেওঁলোকৰ সংস্কৃতি বিপদাপন্ন হোৱাৰ উপক্ৰম ঘটিছে। গতিকে আজিৰ তাৰিখত এই কথা সত্য। আজি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল অসমৰ বুকুতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে সঁচা। আজি খিলঞ্জীয়া মুছলমান সম্প্ৰদায় যিসকল আছে, গৰিয়া, মৰিয়া, দেশী, জোলা, চৈত, এইসকল আজি অস্তিত্ব সংকটত পৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশী মুছলমানৰ লগতে অসমৰ খিলঞ্জীয়া, গৰিয়া, মৰিয়া, জলা, পৈমালসকলক সাঙুৰি এক সুকীয়া সঞ্চালকালয় গঠন কৰাৰ কথা আছিল যদিও বৰ্তমান এই ঘোষণা কাৰ্যকৰী নোহোৱাত জনগোষ্ঠীটোৱে পুনৰ অস্তিত্ব সংকটৰ শংকাত ভুগিছে। অসমৰ প্ৰাচীনতম জনগোষ্ঠীসমূহৰ ভিতৰত দেশী জনগোষ্ঠী অন্যতম। 13শ শতিকাৰ প্ৰথমাৰ্ধত অসমৰ থলুৱা জনগোষ্ঠীসমূহৰ একাংশই বিভিন্ন কাৰণত ইছলামলৈ গতি কৰে আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰি এক নতুন জনগোষ্ঠীৰ জন্ম দিয়ে। সেই জনগোষ্ঠীয়ে হ'ল দেশী জনগোষ্ঠী।